আজি দিনতে পুৰা লাইট লগাবলগীয়া হৈছে ইমান এন্ধাৰ বতৰটো কি হৈছে ৰাতিপুৱাৰ পৰা আজি ইমান বেছি বৰষুণ নহয় আপোনালোকে চাই লওক কিমান ডাঙৰ বৰষুণ পৰিছে মই এতিয়া সকলোখিনি কাম কৰি মেলি আজৰি হ'লোঁ গা পা ধুই চাফ চিকুণ কৰি ভাত ৰান্ধি ভাত খাই একদম পুৰা ফুল আজৰি হৈছোঁ আজি পুৰা বৰষুণৰ বাবে একদম মই নাজানো আপোনালোকে মোৰ মাতটো শুনিব পাৰিছেনে নাই কিন্তু ভাবিছিলোঁ অকণমান হেয়াৰ কেয়াৰ কৰোঁ পিছত বহুত বৰষুণ বাবে নহ'ব আজি আৰু কেতিয়াবা কৰিম বাৰু এতিয়া মানে ঘৰত আছোঁ অকণমান কেয়াৰ ল'ব পাৰিলে ভাল আৰু কেতিয়াবা যদি আকৌ বাহিৰত থাকিবলগীয়া হয় তেতিয়াতো আকৌ চুলিখিনি যাবই এনেই একদম তালু ওলাইছে আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ময়ো ভালে আছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই মোৰ অন্য এটি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা কথা আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ দিয়া ভিডিঅ'সমূহৰ বেকগ্ৰাউণ্ড চাউণ্ড আহি আছে চাগে সেইটো ইগন'ৰ কৰিব মানে মোৰ মিউটিটো অনাই হোৱা নাই যেতিয়া আনিম তেতিয়া আপোনালোকৰ লগত মানে ভিডিঅ' কৰি ভাল লাগিব বাহিৰৰ চাউণ্ডটো অকণমান কম আহিব জলদিয়ে ল'ম সেইটো গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক ভাবিছিলোঁ ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট দিওঁ কিন্তু ইমানেই বৰষুণ মানে মোৰ ভইচটোতকৈ বৰষুণৰ চাউণ্ডটোৱে বেছি আহি আছিলে পিছতে ভাবিলোঁ নাই ব্লগটো ষ্টাৰ্ট নকৰিলেও নহয় গতিকে আজি আপোনালোকক অকণমান দেখুৱাম যে মই নতুন কেইটামান প্লেণ্ট লগাইছোঁ কি প্লেণ্ট লগাইছোঁ ৰুমত আনিছোঁ মানে সেইকেইটা দেখুৱাম তাৰপিছতে অকণমান বেলেগ কথা পাতিম ন গতিকে অকণমান বৰষুণটো কমি লওক নহ'লে আপোনালোকে মোৰ কথাবিলাক শুনাই নাপাব চব একেবাৰে শেষলৈ ভিডিঅ'টো চাই থাকিব ঠিক আছে এতিয়া অকণমান বৰষুণটো কমিলে আৰু এতিয়া মই ভাবিছোঁ আপোনালোকক দেখুৱাওঁ প্লেণ্টকেইটা কি প্লেণ্ট মই ৰুমত লগাইছোঁ গতিকে আগতে বাহিৰত আছিলে এতিয়া মানে মই ভিতৰত লগাইছোঁ ধুনীয়াদৰে সজাই থৈছোঁ প্লেণ্টকেইটা এনেদৰে এখন চকী লৈ কেনে মানে টেবুল হয় সৰু টেবুল টি টেবুল যিবিলাকত চাহ দিয়া হয় এইখন আমাৰ বিয়াৰে আগৰে আছিলে ত' এতিয়া ইউজ নকৰে এনে থাকে চ' ভাবিলোঁ এইখন কামত লগাওঁ সেইবাবে এনেদৰে থৈছোঁ এনেদৰে এতিয়াও প্লেণ্টকেইটাত মানে পটকেইটাত ভালদৰে কালাৰ কৰা হোৱা নাই কালাৰ অনাই নাই আনিলে কালাৰ কৰিম তেতিয়া আপোনালোকক দেখুৱাম কিন্তু এতিয়া এনেই মই ভাল লগা কাৰণে থৈ দিছোঁ আৰু এতিয়া ভালদৰে প্লেণ্টকেইটা চাওঁ আহক এইটো এটা বটল আছিলে কিহৰ আমুল কুল যে পায় সেইটো বটল আছিলে পিছত মই এনেদৰে কালাৰ কৰি কেনে এইটো লাকি বেম্ব হয় লাকি বেম্ব থৈ দিছোঁ এইটো মই হোষ্টেলত থকাৰ পৰাই আছে এনেদৰে ধুনীয়াকৈ সযতনে এতিয়াও ৰাখিছোঁ ভাল লাগে মোৰ বহুত ভাল লাগে বহুত শিপা গজিলে কিন্তু দেখা পোৱা নাযায় কালাৰ কৰাৰ বাবে আৰু এনেদৰে সেইদিনাখন যে দেখুৱাইছিলোঁ আপোনালোকক এডাল গছ মোৰ সমান হৈছে তেনেকুৱা এডাল বেম্ব ইয়াতে ৰাখিছোঁ এইটোত মই কালাৰ কৰা হোৱা নাই কিন্তু ধুনীয়া লাগে এনেকৈ এইটোতো শিপা গজিব ভাল লাগে আৰু শিপা ওলালে আপোনালোকক দেখুৱাই দিম ঠিক আছে আৰু মানি প্লেণ্টটো ফাৰ্ষ্ট টাইম বহুত সৰু পাত আছিলে এতিয়া বহুত ডাঙৰ হ'ল ভালদৰে দেখুৱাইছোঁ প্ৰথম অৱস্থাত এনেধৰণৰ আছিলে পাতবিলাক ইমান সৰু আছিলে মানে বাহিৰতে থোৱা আছিলে কিন্তু মই ভিতৰত লৈ আহিলোঁ ভিতৰত লৈ অহা এমাহমান হৈছে মই যেতিয়া আহিছোঁ ঘৰত তেতিয়াৰ পৰা এনেকুৱা পাতবিলাক মানে গ্ৰ' হ'বলৈ ধৰিছে এনেকুৱা কৰি আৰু আগতে পানী আছিলে এতিয়া মই মাটিত থৈছোঁ এটা ৰঙৰ টেমা হয় আৰু এইটোত মই এনেদৰে মাটি দি কেনে তলত ফুটা কৰি কেনে এটা টাব বনাই কেনে ইয়াতে থৈ দিছোঁ আৰু এইটোও কালাৰ কৰিবলগীয়া আছে ইয়াতে কালাৰ কৰা হোৱাই নাই গোটেইকেইটা তেনেধৰণৰে আছে এয়া মানি প্লেণ্ট মোৰ
আৰু এইডাল অকণমানি এদিন দেখুৱাইছিলোঁ ভিডিঅ' এটাত এইডাল মোক মেমে দিছিলে আহোঁতে হোষ্টেলৰ পৰা আহোঁতে মেমৰ বহুত ফুল আছিলে সেইবাবে দিছিলে এইটো ভালদৰে গ্ৰ' হোৱা নাই বাহিৰত নাজানো কিয় এই দুখিলা পাত ওলাইছে আৰু এইটো সৰু ওলাব ধৰিছে কিন্তু মই ভাবিলোঁ কেইদিনমান ৰুমত ৰাখি চাওঁ কেনেকুৱা হয় তো এইটো এনেধৰণৰ টাব এটা আৰু এইখন টেবুলখন ধুনীয়াদৰে এইটো প্লাষ্টিক পাৰি থৈছোঁ আৰু এইটো এটা বটলৰ মই এনেদৰে বনাইছিলোঁ পুৰণি হৈ গ'ল এতিয়া ভালদৰে কালাৰ কৰিব লাগিব এইটো প্লেনৰ দেখুৱাইছিলোঁ এইটোও মেমে দিয়াই হয় আৰু এইটো এইবিলাক নতুনকৈ কিবা গজিছে চাগে এইটোৰে পোখা দিছে এয়া ধুনীয়াকৈ বাচিলে এই কেকটাছটো ভাল লাগিছে আৰু এইটো নেহা আহিব মই মানে য'তে ত'তে থৈ দিছোঁ ব্লাৰ হৈ আছে ন এইটো ডাঙৰ ভীমচামৰণৰ যে সেইটো আছিলে টেমাটো ইয়াতে ভাবিছিলোঁ মই অকণমান আৰ্ট কৰিম কিবা কালাৰ কৰিম এইটো উঠাই দিব লাগিব একো জকৰা নাই এনেদৰে ৰাখি থৈ দিছোঁ আৰু এতিয়া আৰু এইটো কিহৰ পৰা আনে নাৰ্চাৰীৰ পৰা অনা হৈছিলে এইটো কিন্তু কিয় জানো এইটো নাবাঢ়ে কিয় বা কিবা যদি জানে আপোনালোকে জনাবচোন আৰু এই ফুলডালৰ নামো কি মই তাকো নাজানো বগাকৈ ফুলে হোৱাইট কালাৰৰ তো এইখিনি আছিলে মোৰ ৰুমত থোৱা প্লেনকেইটা এতিয়া আহিছোঁ পাকঘৰত আৰু পাকঘৰত আহিলে খোৱাটো মেইন গতিকে এতিয়া খাবলৈ লৈছোঁ এইটো আপেল মাজে মাজে ফল খাই থাকিব লাগে ন ৰাতিপুৱা এটা আজি কাটিছিলোঁ আধা ৰাতিপুৱা খাইছোঁ এতিয়া অকণমান খাই লওঁ ফল মোৰ ফেভৰেট হয় আপেল আঙুৰ তৰমুজ এতিয়া চব্জি কাটিব লাগে চব্জিখিনি কাটি লওঁ আজি পুৰা গোটেই দিনটো বৰষুণ একদম ভাবি আছিলোঁ অকণমান পিছত এৰিব অকণমান এৰে কিন্তু অকণমান পিছত আকৌ পুৰা মানে কেইদিনমান আগতে বৰষুণৰ কাৰণে ইমান তৰপি আছিলোঁ নহয় কেতিয়া বতৰটো ঠাণ্ডা হ'ব বতৰটোতো বহুত ৰোমান্টিক বতৰ হৈ আছে বহুত ঠাণ্ডা ফিল কিন্তু ইটো ঘৰৰ পৰা সিটো ঘৰত যাওঁতে মানে ছাতি ল'ব লগা হৈছে এনেকুৱা ধৰণৰ হৈছে এতিয়া মই ভাত বনালোঁ মানে মা আৰু মই মিলি কিনে ভাত বনালোঁ আধা মা বনালে আধা মই বনালোঁ আৰু মাজে মাজে খালোঁ চাহ খালোঁ একাপ গাখীৰ দিয়া চাহ মানে মজাটো বেলেগে আৰু এনেকুৱা গৰম দিনত কিন্তু গাখীৰ দিয়া চাহ খাই ঘৰত আহি পূৰা গেছ হৈছে মোৰ যোৱাকালি বহুত প্ৰব্লেম পাইছোঁ উপায় নাই আৰু এতিয়া আপোনালোকক দুটামান কথা ক'বলগীয়া আছে গতিকে সেই দুটা কথা কৈ লওঁ ন হে গাইজ মই এতিয়া ভিতৰত আহিলোঁ মানে বাহিৰত বহুত বৰষুণৰ বাবে পূৰা তিতা হৈ আছিলে ন সেইটো অকণমান মই বেয়া পাওঁ চ' এতিয়া ভালদৰে আৰামছে বহি লৈছোঁ এতিয়া আপোনালোকক কৈ আছোঁ ভাবিছোঁ আপোনালোকক দুটামান কমেণ্টৰ ৰিপ্লাই দিওঁ 2-3জন মানে সুধিছিলে মই ক'ৰ হয় মোৰ ঘৰ ক'ত হয় মই আচলতে আপোনালোকৰ এই কমেণ্টটো পাই কেনে বহুত ভাল লাগিছে মই বহুত সুখী ভাল লাগিছে যে আপোনালোকে জানিব বিচাৰিছে মোৰ ঘৰ ক'ত হয় গতিকে আপোনালোকক মই হয় প্ৰথমতে ফাৰ্ষ্ট লগত মোৰ ইণ্ট্ৰ'টো দিয়া হোৱা নাছিলোঁ এতিয়া কৈছোঁ নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা নাথ আৰু মই ইউটিউব চেনেলটো মোৰ নামতেই খুলিছোঁ আৰু মোৰ ঘৰ গোৱালপাৰাত হয় আচলতে সেইবাবে আপোনালোকে কিছুমান কথা মানে গোৱালপাৰীয়া সুৰতে গম পায় আৰু ডাইৰেক্ট ন কোনো সুৰটো নাই আৰু এনেকৈ কথা কওঁ চ' মোৰ ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই এখন ভিতৰৰ গাঁৱৰ ছোৱালী হয় মই আৰু মোৰ গাঁওখনৰ নাম হৈছে লালাবৰী আৰু মই লালাবৰী গাঁৱৰে এজনী ছোৱালী গতিকে আপোনালোকে আঁকোৱালি ল'ব বুলি মই বহুত আশা ৰাখিছোঁ গতিকে আপোনালোকে কেনে পাইছে জনাব প্লিজ আৰু আগত এটা ভিডিঅ' দিছিলোঁ আপোনালোকে চোৱাই নাই এতিয়ালৈকে নহ'লে মই বহুত বেয়া পাম আপোনালোকে চাই ল'ব মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আৰু আগতেও যদি ভিডিঅ'বিলাক চোৱা নাই আপোনালোকে তেনেহ'লে প্লিজ চাবা আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই ভাবিছোঁ আপোনালোকৰ মনোৰঞ্জনৰ বাবে কেতিয়াবা ভ্লগৰ বাহিৰে অন্য ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু মই এতিয়া নকওঁ কাৰণ এতিয়া ক'লে আপোনালোকৰ ছাৰপ্ৰাইজ ভংগ হৈ যাব আপোনালোকেও ভাবক যে কেনেধৰণৰ ভিডিঅ' দিব কেনেধৰণৰ মানে মই দিম আৰু আপোনালোকে মোৰ পৰা কেনেধৰণৰ ভিডিঅ' বিচাৰে সেইটোও আপোনালোকে জনাব তেতিয়াহে মই ভাল পাম আৰু ময়ো আগ্ৰহী হ'ম যে আপোনালোকে এনেধৰণৰ মোৰ পৰা ভিডিঅ' বিচাৰিছে চ' আপোনালোকে চাব ভিডিঅ'বোৰ বতৰটো বেয়া আপোনালোকে গম পাইছে বাহিৰত যাবই পোৱা নাই আৰু অকণমান ডেক'ৰেশ্যনৰ কাম কৰিম বুলি ভাবিছোঁ সেইখিনি আজি অকণমান কৰি থওঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক যেতিয়া মানে কৰিম ডেক'ৰেশ্যনখিনি সেইখিনি আপোনালোকক দেখুৱাম ঠিক আছে গতিকে ভিডিঅ'সমূহ চাব আৰু আজিলৈ বাই বাই আকৌ লগ পাম অন্য এটি ভ্লগলৈ